হেল্ল' গাইছ, মই খুতৰা শাক বিচাৰিব আহিছোঁ। খুব ভাল লাগে খুতৰা শাক খাই, জানেনে? বাৰীতে আছে যিহেতু এডালো থাকিব নিদিওঁ মই। যিকেইডাল হয় গোটেইকেইডাল টোকালি মই ছিঙি শেষ কৰিহে এৰিম মানে, কাৰণ খায়ো ভাল পাওঁ। তাৰ উপৰি ভিটামিনো বহুত। এইবোৰ ঘৰুৱা শাক পাচলি ভিটামিনেই বেলেগ, আৰু বজাৰৰ শাকতকৈ এইবোৰ খালেহে মানে শৰীৰটোৰ কাৰণে ভাল। সেইকাৰণে এইবোৰ খুব বিচাৰি মেলি হ'লেও খাওঁ। মোৰ পৰা মানে এডালো নাথাকে শাক, মই ভাল পাওঁ যিহেতু খাই। তো এয়া বিচাৰিছোঁ। ইমান ধুনীয়া ধুনীয়া শাককেইডাল দেখিছেনে? আমাৰ বাৰীৰে হয়। এয়া এই মাটিখিনিত আমাৰ আলু লগায়। এতিয়া আলু লগোৱাবলৈ হোৱা নাই, তো আলু লগোৱা আগে আগে যিকেইডাল শাক আছে টোকালি মোকালি ছিঙি শেষ কৰি দিওঁ, আৰু নহ'লে খাবলৈ নাপাম যে এইকেইডাল। ৰ'বা গৈছোঁ, মই শাক ছিঙি আছোঁ। ৰ'বা মানুহটোৱে মাতি আছে। মেট্ৰেছখন ৰ'দত দিছিলোঁ, সোমোৱাবলৈ নোৱাৰে। ইমানেই মানে চব কামতে সহায় কৰি দিব লাগিব মই, খঙে উঠি যায়। এয়া খুতৰা শাক। এই মাটিকাঁদুৰিও আছে লগতে, মাটিকাঁদুৰি শাকো খাই ভাল লাগে। লগতে মিক্স কৰি দিম, ভালে লাগিব খাই। দেখিছেনে ইমান ধুনীয়া ধুনীয়া শাককেইডাল? এয়া মাটিকাঁদুৰি শাক। বজাৰৰ শাকতকৈ এইবোৰ খাবলৈ ভাল, কাৰণ কেলৈ এইবোৰ শৰীৰৰ কাৰণে খুবেই ভাল। কোনো কেমিকেল নাথাকে, বেমাৰ আজাৰ হোৱা আশংকা নাথাকে এইবোৰ খালে মানে। তো এই বিচাৰি ধুনীয়াকৈ ভাজিম। এয়া দেখিছেনে? আপোনালোকেও খাবচোন এনেকৈ সেউজীয়া শাক পাচলি, যিহেতু বহুত ফাইবাৰ থাকে কাৰণে শৰীৰৰ কাৰণে ভাল। মানে ফাইবাৰ সেউজীয়া শাক পাচলিত থাকেই, তো বেমাৰ আজাৰ মানে নহয় খালে মানে, সেইকাৰণে মই খাওঁ। এইটো খাই ইয়াৰ নাম নাজানো, কিন্তু এইটো কি বস্তু হয় মায়ে জানে। হ'লেও বুটলি লৈছোঁ, মিক্স কৰিলে ভাল লাগে। এইটো অকণমান টেঙা টেঙা লাগে। এইটো আপোনালোকে চিনি পায় যদি নামটো ক'বচোন, মই নাজানো নামটো। এইটো ৰ'দ দিছে পাই, ৰ'দেই ধৰিছে। এয়া মাটিকাঁদুৰি লগতে এইফালে নাই নাযাওঁ। বা ইয়াততো মাটিকাঁদুৰি নধৰা হৈ আছে দেখোন, লৈয়ে যাওঁ পাই। খুতৰা শাকটো এটা কথা জানেনে? খুতৰা শাকটো অকল নহৰু আৰু শুকান জলকীয়া দি ভাজি ৰুটিৰ লগত খাবলৈও ভাল, কিন্তু আপোনালোকে কেনেকুৱা পায় নাজানো, মোক ভাল লাগে, মই খুব ভাল পাওঁ। তাৰপিছত তাৰ উপৰিও মাছৰ লগত খাবলৈও ভাল। আমি অসমীয়া মানুহ যিহেতু, আমি শাকে মাছে আৰু ক'বই নালাগে আৰু। খুতৰা শাক টেঙা মাছৰ লগত খুব ভাল লাগে, জানেনে? আজি মাছ নাই, পিছে আজি এনেই ভাজি খোৱা হ'ব। এয়া ফেচটো দেখুওৱা নাই, যিহেতু কেমেৰা ধৰি অকণমান অসুবিধা হয়, আৰু ফ্ৰণ্ট কেমেৰা কৰিব নোৱাৰিছোঁ মই। মোৰ মোবাইলটো মানে একেবাৰে বেয়া, জানেনে? মই ভাল মোবাইল এটা ল'ব পৰা নাই, কেতিয়া পাৰোঁ জানো। যিমান পাৰোঁ চেষ্টা কৰিম ভাল মোবাইল এটা ল'বলৈ, খুব আশা আছে। একদম বেয়া কোৱালিটি, মোৰ কেমেৰাৰ কোৱালিটিটো যে একেবাৰে বেয়া। তো সেইকাৰণে চাগে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক নিদিয়ে চাগে, মোৰ ডাউট। কাহে ধৰিছে জানেনে?